হাই ফ্ৰেণ্ডছ, আজি মই বেচনৰ বৰৰ ৰেচিপি এটা লৈ আহিছোঁ। আশা কৰোঁ ৰেচিপিটো আপোনালোকে ভাল পাব। ৰেচিপিটো বনাবলৈ মই প্ৰথমে একাপ বেচন লৈছোঁ। তাৰপিছত এটা কণী দিছোঁ, জিৰা গুড়ি আধা চামুচ, ৰেড চিলি পাউডাৰ আধা চামুচ, ধনিয়া গুড়ি আধা চামুচ দিছোঁ। তাৰপিছত এটা পিঁয়াজ সৰু সৰুকৈ কাটি লৈছিলোঁ, সেইখিনিও দিছোঁ। নহৰু পেষ্ট এচামুচ, আদাৰ পেষ্ট এচামুচ দিছোঁ, সেইখিনি ভিডিঅ'টোত দেখুওৱা নহ'ল। নিমখ এচামুচ, কেঁচা জলকীয়া দুটা সৰু সৰুকৈ কাটি দিছোঁ। ইয়াৰ পিছত মই ইয়াতে প্ৰয়োজন অনুসৰি পানী দিম। মিশ্ৰণটো বেছি পনীয়া হ'ব নালাগিব আৰু বহুত বেছি ডাঠো হ'ব নালাগিব। এতিয়া মই ইয়াত আধা চামুচ হালধি দিছোঁ। এতিয়া মই এইখিনি ধুনীয়াকৈ মিলাই ল'ম আৰু প্ৰয়োজন হ'লে অলপ পানীও দিম। আৰু এতিয়া ধুনীয়াকৈ মিলাই ল'লোঁ। তাৰপিছত মই এটা পেন বহাই দিছোঁ আৰু গৰম হোৱাৰ পিছত 4 চামুচমান তেল ঢালি দিছোঁ। তেলখিনি গৰম হৈ গ'ল আৰু মিশ্ৰণটো মই ইয়াত ঢালি দিলোঁ। তাৰপিছত মই এখন ঢাকনি মাৰি সিজিবলৈ দিলোঁ। এয়া প্ৰায় সিজিছে। এতিয়া মই এখন ওলটাই দিছোঁ। এনেদৰে একেবাৰে ল' ফ্লেমত 2 মিনিটমান ৰাখিলেই এইখন হৈ যাব। তাৰপিছত মই ভিডিঅ'টোত দেখুওৱা ধৰণে সৰু সৰুকৈ কাটি ল'লোঁ। ইয়াৰ পিছত মই এটা কেৰাহী গৰম হ'বলৈ দিছোঁ আৰু গৰম হোৱাৰ পিছত মই 4 চামুচমান তেল দিছোঁ। তেলখিনি গৰম হোৱাৰ পিছত আধা চামুচ পাঁচফোৰণ, দুটা শুকান জলকীয়া দিছোঁ আৰু এটা পিঁয়াজ সৰু সৰুকৈ কাটি লৈছিলোঁ, সেইখিনিও দিছোঁ। ইয়াৰ পিছত মই অলপ লৰাই দিলোঁ। আৰু এতিয়া ইয়াত এচামুচ নহৰুৰ পেষ্ট আৰু এচামুচ আদাৰ পেষ্ট দিছোঁ। আৰু এতিয়া মই ইয়াত আধা চামুচ জিৰা গুড়ি আৰু আধা চামুচ ধনিয়া গুড়ি দিম। এতিয়া এইখিনি মই আদা নহৰুৰ কেঁচা গোন্ধটো নোহোৱা হোৱালৈকে ভাজি ল'ম। এতিয়া এইখিনি ভজা হৈ গৈছে। এতিয়া মই ইয়াত দুটা বিলাহী কাটি থৈছিলোঁ, সেই দুটা এড কৰিলোঁ। 2 মিনিট পিছত বিলাহীখিনি ধুনীয়াকৈ সিজি গ'ল। এতিয়া মই ইয়াত আধা চামুচ হালধি গুড়ি দিছোঁ। তাৰপিছত মই ধুনীয়াকৈ লৰাই দিছোঁ। ইয়াৰ পিছত মই 3টা আলু বইল কৰি লৈছিলোঁ, সেই 3টাও ইয়াতে যোগ কৰিলোঁ। তাৰপিছত আলুকেইটা মই ধুনীয়াকৈ ভাঙি দিছোঁ। মই এনেদৰে লৰাই 2 মিনিটমান ভাজি ল'ম। এতিয়া মই ইয়াত পানী দিম আৰু মই ইয়াত গৰম পানী দিছোঁ। গৰম পানী দিলে আঞ্জাখন সোনকালে উতলি উঠিব। এনেদৰে মই 10 মিনিটমান মিডিয়াম ফ্লেমত উতলাই থাকিম। এতিয়া 10 মিনিট হৈ গ'ল আৰু এতিয়া মই আগতে কাটি লোৱা বেচনৰ বৰখিনি ইয়াত দিম। তাৰপিছত মিডিয়াম ফ্লেমত আকৌ মই 7-8 মিনিটমান উতলাই থাকিম। এতিয়া 8 মিনিট হৈ গ'ল আৰু এয়া পৰিৱেশনৰ কাৰণে ৰেডি হৈ গ'ল।
যদি ৰেচিপিটো চাই ভাল পালে লাইক কমেণ্ট কৰিব আৰু যদি মোৰ ভিডিঅ' প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।